স্বাগতম বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা প্ৰশ্ন গুৱাহাটী হাইকোৰ্টৰ এটি এক্সামত সোধা হৈছিল আশা কৰোঁ আপোনালোকে এই প্ৰশ্নকেইটা চাই আপোনালোকৰ আহিবলগীয়া এলডিএ আৰু কপিজ এক্সামৰ কাৰণে প্ৰস্তুতি চলাব পাৰে তো বলক বন্ধুসকল দেৰি নকৰি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি প্ৰথম কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া to have won a medal in an individual Olympic event স্বাধীন ভাৰতৰ প্ৰথমজন অলিম্পিক পদক বিজেতা কোন বাৰু ইয়াৰ এনসাৰটো হৈছে অপচন নম্বৰ বি কেডি যাদৱ তেখেতে ফিনলেণ্ডত অনুষ্ঠিত হোৱা অলিম্পিকত এই পদকটো অৰ্জন কৰিবলৈ সক্ষম হৈছিল তেখেতৰ খেলটো আছিল ৰেসলিং দ্য কনষ্টিটিউচনেল পজিশন অফ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ইজ মোষ্ট ক্লোজলি সিমিলাৰ টু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ যিটো সাংবিধানিক পজিশন আছে বা পদ আছে সেইটো তলৰ অপচন কেইটাৰ ভিতৰত কোনটোৰ লগত মিল আছে বাৰু ইয়াৰ এনসাৰটো হ'ব বন্ধুসকল অপচন নম্বৰ বি ব্ৰিটিছ মনাৰ্কৰ লগত ভাৰতবৰ্ষৰ প্ৰেসিডেন্টৰ যিটো পদ আছে হেতু মিল আছে হু ৰক্ত কৰবি কোনে লিখিছিল বাৰু ইয়াৰ এনসাৰটো হৈছে অপচন নম্বৰ এ ৰবীন্দ্ৰনাথ টেগৰ হুইচ ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ডেমটোৰ নাম কি ইয়াৰ এনসাৰটো হৈছে অপচন নম্বৰ ডি হীৰাকুদ ডেম আছে আটাইতকৈ লংগেষ্ট ডেম ইন ইণ্ডিয়া আৰু ই আছে উৰিষ্যাত কিন্তু আটাইতকৈ ডাঙৰ বা বৃহৎ ডেমটো কি বাৰু ইণ্ডিয়াৰ ইয়াৰ এনসাৰটো হৈছে তেহৰী ডেম হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ ডেমটো কিন্তু দীঘল বুলি ক'লে আটাইতকৈ দীঘল বান্ধটোৰ নাম সুধিলে কি ক'ব লাগিব হীৰাকুদ ডেম বুলি ক'ব লাগিব সো দা এনসাৰ ইজ হীৰাকুদ ডেম হুইচ ইজ দা স্মলেষ্ট কাউন্ট্ৰি ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু কাউন্ট্ৰিখনৰ নাম কি ইয়াৰ এনসাৰটো হৈছে অপচন নম্বৰ এ ভেটিকান চিটি কুৱেশ্যন নম্বৰ 6 দাণ্ডিয়া ইজ এ পপুলাৰ ডেন্স অফ দাণ্ডিয়া কোনখন ষ্টেটৰ বিখ্যাত ডেন্স হয় এনসাৰটো হৈছে অপচন নম্বৰ সি গুজৰাট ইণ্ডিয়াছ ফাৰ্ষ্ট স্যাটেলাইট ইজ নেম আফটাৰ ভাৰতবৰ্ষৰ প্ৰথম উপগ্ৰহটোৰ নাম কাৰ নামত দিয়া হৈছে বাৰু ইয়াৰ এনসাৰটো হৈছে অপচন নম্বৰ এ আৰ্যভট্ট বা আৰ্যভট্ট ইন্দিৰা গান্ধী ৱাজ এছাচিনেটেড ইন দ্য ইয়াৰ ইন্দিৰা গান্ধীক কোনটো চনত হত্যা কৰা হৈছিল এনসাৰটো হৈছে অপচন নম্বৰ বি 1984 কুৱেশ্যন নম্বৰ 9 পুলিটজাৰ প্ৰাইজ ইজ এৱাৰ্ডেড ফৰ আউটষ্টেণ্ডিং ৱৰ্ক ইন হুইচ অফ দ্য ফলোইং ফিল্ড তলৰ ফিল্ড কেইটাৰ ভিতৰত কোনটো ফিল্ডত পুলিটজাৰ প্ৰাইজটো ঘোষণা কৰা হয় বা দিয়া হয় এনসাৰটো হৈছে অপচন নম্বৰ সি লিটাৰেচাৰ এণ্ড জাৰ্নেলিজম সাংবাদিকতা আৰু সাহিত্যৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলক এই পুলিটজাৰ প্ৰাইজটো প্ৰদান কৰা হয় কুৱেশ্যন নম্বৰ 10 হুৱেৰ ইন গুৱাহাটী ইজ দ্য হেডকোৱাৰ্টাৰ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে চিটুৱেটেড গুৱাহাটীৰ কোনটো ঠাইত এনএফআৰ বা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ হেডকোৱাৰ্টাৰ অৱস্থিত ইয়াৰ এনসাৰটো হৈছে অপচন নম্বৰ ডি মালিগাঁৱত কি আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ হেডকোৱাৰ্টাৰ আছে আপোনালোকে নিশ্চয় দেখিছে গুৱাহাটীত যাওঁতে দ্য মেগনিচিউড ইন দ্য ৰিক্টাৰ স্কেল অফ দ্য আৰ্থকুৱেক ইন 1950 ইন এছাম ৱাজ অসমত 1950 চনত এটি ডাঙৰ ভূমিকম্প হৈছিল সেই ভূমিকম্পটোৰ প্ৰাবল্য কিমান আছিল বাৰু এনসাৰটো হৈছে অপচন নম্বৰ এ 8.6 হোৱাট ইজ দ্য লেংথ অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ দৈৰ্ঘ্য কিমান বাৰু এনসাৰটো হৈছে অপচন নম্বৰ ডি 2900 কিলোমিটাৰ দ্য ষ্টেট ট্ৰী অফ এছাম ইজ অসমৰ ৰাজ্যিক বৃক্ষ কি বাৰু এনসাৰটো হৈছে অপচন নম্বৰ বি হলং সিটো আপোনালোক সকলোৱে জানে হুইচ ওৱান অফ দ্য ফলোইং ষ্টেটছ শ্বেয়াৰ্ছ বাউণ্ডেৰীজ উইথ দ্য মেক্সিমাম নাম্বাৰ অফ আদাৰ ষ্টেটছ অফ ইণ্ডিয়া তলৰ ৰাজ্যকেইখনৰ মাজৰ পৰা কোনখন ৰাজ্যই আটাইতকৈ বেছি ৰাজ্যৰ লগত নিজৰ সীমা ভগাই লয় এনসাৰটো হ'ব ইয়াত অপচন নম্বৰ ডি আমাৰ মৰমৰ অসম কিন্তু অপচনত যদি উত্তৰ প্ৰদেশ থাকিলহেঁতেন তেনেহ'লে উত্তৰ প্ৰদেশলৈ ইয়াৰ এনসাৰটো যেহেতু উত্তৰ প্ৰদেশ নাই গতিকে ইয়াৰ এনসাৰটো হ'ব এছাম কুৱেশ্যন নম্বৰ 15 হুইচ ইজ দ্য চিফ কনষ্টিটুৱেণ্ট অফ হিমোগ্লবিনৰ মুখ্য উপাদানটো কি এনসাৰটো হৈছে অপচন নম্বৰ বি আইৰণ আমাৰ শৰীৰত যদি আইৰণৰ কমি হয় তেনেহ'লে কি হয় হিমোগ্লবিনটো কমি যায় কুৱেশ্যন নম্বৰ 16 ৰামানুজন ইজ ফেমাছ এজ এ গ্ৰেট ৰামানুজন বাৰু কিহৰ কাৰণে মহান আছিল তেখেত আছিল এজন মেথমেটিচিয়ান তেখেত এজন গণিতজ্ঞ হিচাপে বিখ্যাত ইউআৰএল ষ্টেণ্ডছ ফৰ ইউআৰএলৰ সম্পূৰ্ণ ফৰ্মটো কি বাৰু এনসাৰটো হৈছে অপচন নম্বৰ এ ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ ইয়াৰ লোকেটৰৰ পিছত বি এটা জড়িত হৈ আছে সেই বিটো বাৰু নাথাকিব ইয়াত বাৰু প্ৰিণ্টিং মিষ্টেক হৈছে নিশ্চয় গতিকে ইউআৰএলৰ সম্পূৰ্ণ ফৰ্মটো হৈছে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ কুৱেশ্যন নম্বৰ 18 হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেনেট আটাইতকৈ বৃহৎ গ্ৰহটোৰ নাম কি এনসাৰটো হৈছে অপচন নম্বৰ সি জুপিটাৰ মানে হৈছে বৃহস্পতি মাৰ্কাৰী মানে বুধ চেটাৰ্ণ মানে শনি আৰু ভেনাছ মানে হৈছে শুক্ৰ কুৱেশ্যন নম্বৰ 19 হু এপইণ্টছ দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে এনসাৰটো হৈছে অপচন নম্বৰ এ প্ৰেসিডেন্ট বন্ধুসকল নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 20 গেটৱে অফ ইণ্ডিয়া ইজ লোকেটেড ইন গেটৱে অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ক'ত অৱস্থিত ইয়াৰ এনসাৰটো হৈছে অপচন নম্বৰ ডি মুম্বাইত গেটৱে অফ ইণ্ডিয়া আছে আপোনালোকে ভুল নকৰিব নিউ দিল্লী কৰি নাহিব কাৰণ নিউ দিল্লীত থকা যিখন গেট আছে সেই গেটখনৰ নাম হৈছে
ইণ্ডিয়া গেট আৰু মুম্বাইত থকা যিটো গেট সেইখনৰ নাম হৈছে গেটৱে অফ ইণ্ডিয়া পাৰ্থক্য আছে গতিকে আপোনালোকে অলপমান ভালদৰে চাব প্ৰশ্নটো চাই কিনেহে এনচাৰটো এটেম্প কৰিব আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকৰলৈ মই নেক্সট যিকেইটা কুৱেশ্যন আছে এই পেপাৰখনত সেইকেইটা মই একাধিক্ৰমে লৈ আহিম যেহেতু এতিয়া সময় বহুত গুচি যাব গতিকে আপোনালোকৰ কাৰণে মই এইখিনি আজিৰ কাৰণে দিলোঁ নেক্সট ভিডিঅ'টো আপোনালোকে অতি সোনকালেই পাব য'ত জড়িত আছে কিছুমান ইংলিছৰ কুৱেশ্যন জড়িত আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি আপোনালোকে নতুনকৈ ভিডিঅ'টো চাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব জয় আই অসম